নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এটা লৈ আহিছোঁ নতুন ৰেচিপি। সেইটো হৈছে পনীৰ বাটাৰ মছলা। আহকচোন আমি চাওঁ পনীৰ বাটাৰ মছলাটো কেনেকৈ বনাব পাৰি। তেতিয়াহ'লে দেৰি নকৰোঁ, ব'লক যাওঁ পাকঘৰলৈ। তেতিয়াহ'লে আহক বন্ধুসকল, এতিয়া আমি পনীৰ বাটাৰ মছলা বনাবৰ কাৰণে কি বস্তু ইউজ কৰিব লাগে সেইখিনি চাই লওঁ এবাৰ। তাৰ কাৰণে প্ৰথম লৈছোঁ এটা আমুল বাটাৰ, তাৰপিছতে আমুল ক্ৰীম, তাৰপিছত লৈছোঁ এয়া বিস্কুটৰ গুড়ি, তাৰপিছত এয়া আদা আৰু নহৰু পিচি লোৱা পেষ্ট অকণ, কেঁচা জলকীয়া এটা, শুকান জলকীয়া দুটা, তেজপাত 2 খিলা আৰু ধনিয়া 3 খিলা পাত। তাৰপিছত এইফালে লৈছোঁ এইখিনি পনীৰ, তাৰপিছত ইয়াত লৈছোঁ মছলা ৰেড চিলি অকণমান, তাৰপিছতে জালুকৰ গুড়ি আৰু জিৰা ধনিয়া পাউডাৰ অকণমান, আৰু এইফালে লৈছোঁ নিমখ অকণমান, চেনি অকণমান আৰু হালধি। আৰু ইয়াত আছে কাজুখিনি মই পিছত পেষ্ট কৰি ল'ম। বিলাহী লৈছোঁ মিডিয়াম চাইজৰ 2টা আৰু পিঁয়াজ লৈছোঁ 3টা। গতিকে আহক আমি প্ৰথম পিঁয়াজকেইটা বইল কৰি লওঁ। পিঁয়াজখিনি সুন্দৰভাৱে বইল হৈ আছে আৰু ধৰক 2 পৰা 3 মিনিট সময় বইল হোৱাৰ পিছত ইয়াক মই নমাই থ'ম। এয়া পিঁয়াজকেইটা সম্পূৰ্ণৰূপে বইল হৈ গ'ল। গতিকে ইয়াক মই এতিয়া নমাই অকণমান ঠাণ্ডা কৰি পেষ্ট কৰি ল'ম পিঁয়াজকেইটা, আৰু লগতে বিলাহীকেইটাও পেষ্ট কৰি ল'ম। এতিয়া মই ইয়াত অকণমান বাটাৰ এড কৰি দিছোঁ। অলপ আগতে দিছোঁ, হ'লেও এতিয়া আৰু অকণমান মই এড কৰি দিছোঁ বাটাৰ। এতিয়া বাটাৰখিনি অকণমান গলিবলৈ দিম। এতিয়া বাটাৰখিনি অকণমান মিলি গ'ল, গতিকে ইয়াত মই এতিয়া এচামুচ চেনি এড কৰিছোঁ। এতিয়া মই ইয়াত দিছোঁ 2টা তেজপাত। এতিয়া মই ইয়াত বইল কৰি পিছি লোৱা আচলতে পিঁয়াজকেইটা দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ভজাৰ পিছত এতিয়া মই ইয়াত এড কৰিছোঁ পিচি লোৱা আদা নহৰু পেষ্টখন। অকণমান লৰাই ল'ম। এতিয়া মই ইয়াত হালধিখিনি এড কৰি ল'ম। দয়াকৈ অকণমান লৰাই ল'ম। এতিয়া মছলাখিনি মিলি যাবৰ কাৰণে অকণমান পানী দি ইয়াত উতলাই লৈছোঁ। ইয়াত সম্পূৰ্ণৰূপে পিঁয়াজখিনি আৰু মছলাখিনি একেলগে ভাজ খাই গৈছে। গতিকে ইয়াত মই আগতে পিচি লোৱা বিলাহীখিনি এড কৰি দিম। এতিয়া ইয়াত অকণমান সময় ভাজি থাকিম। এয়া চাওক, ভালদৰে ভাজ খাই গৈছে আৰু তেলো বিৰিঙিবলৈ আৰম্ভ কৰিছে। গতিকে ইয়াত আমি এড কৰিম পানী। এতিয়া অকণমান উতল আহিবলৈ দিম পানীখিনি। এতিয়া চাওক, পানীখিনি উতল আহিছে। মই গেছটো কমাই লৈ লৈছে এতিয়া উতল অহাৰ কাৰণে। এতিয়া মই ইয়াত এড কৰিম পনীৰখিনি। আপোনালোকে যদি ইচ্ছা কৰে পনীৰখিনি অকণমান আগতে ফ্ৰাই কৰি ল'ব পাৰে। মই পিছে ফ্ৰাই কৰি লোৱা নাই, মই কাটি পেলাই ডাইৰেক্ট দিছোঁ। এতিয়া চাওক, পনীৰখিনি ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াত এড কৰিম বিস্কুটৰ গুড়িখিনি। আৰু এড কৰিম শুকান জলকীয়া 4টা।
এতিয়া ভালদৰে মিহলাই ইয়াক আকৌ 2 মিনিটমান 3 মিনিটমানৰ কাৰণে ঢাকি দিম। এতিয়া চাম কি হৈছে। 2 মিনিট হৈ গ'ল। অকণমান গ্ৰেভি টাইপ বস্তু হৈছে বস্তুটো, গতিকে ইয়াত এতিয়া মই এড কৰিম পিচি লোৱা কাজুকেইটা। অলপ অলপ গ্ৰেভি হৈ গৈছে বস্তুটো, গতিকে ইয়াত মই এতিয়া এড কৰিম 2 চামুচ ক্ৰীম। ক্ৰীমখিনি এড কৰাৰ পিছত অকণমান মই লৰাই দিছোঁ। লৰাই পেলাই এতিয়া পুনৰ 2 মিনিটৰ কাৰণে ঢাকি দিম। এয়া ধুনীয়াকৈ গ্ৰেভিখিনি অলমষ্ট হৈ গৈছে আৰু, গতিকে ইয়াক এতিয়া মই আৰু নাথাকোঁ, অকণমান এনেকৈ শুকাবলৈ দিম। আৰু এতিয়া মই ইয়াত ওপৰত অকণমান কাটি লোৱা ধনিয়াখিনি দিছোঁ, অকণমান দিছোঁ, বেছি দিয়া নাই। এইখিনি দি এনেদৰে মিলাই এতিয়া ইয়াক উতলিবলৈ দিম। এয়া সম্পূৰ্ণৰূপে আমাৰ পনীৰখিনি হৈ গৈছে আৰু, গতিকে ইয়াত নমোৱাৰ আগতে বাটাৰ এচামুচ দি দিছোঁ। আগতে বাটাৰ দিছিলোঁ, তথাপিতো এতিয়া স্মেলটোৰ কাৰণে দি দিছোঁ আৰু এচামুচ। এতিয়া অকণমান সময় 2 মিনিটমান সময় এনেকৈ ৰাখি ইয়াক আমি পৰিৱেশন কৰিম। এয়া চাওক পনীৰখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে, গতিকে ইয়াক এতিয়া আমি কাঢ়িবলৈ ল'ম, পৰিৱেশন কৰিম একচুৱেলি। গতিকে মই গেছটো বন্ধ কৰি দিছোঁ। বন্ধ কৰি ইয়াক আমি পাত্ৰ এটাত ধুনীয়াকৈ কাঢ়ি ল'ম। এয়া চাওক আমাৰ সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল পনীৰ বাটাৰ মছলা। গতিকে এইটো আপোনালোকে নানৰ লগতো খাব পাৰে, শুকান ৰুটিৰ লগতো খাব পাৰে, নতুবা পোলাওৰ লগতো খাব পাৰে। খানা ৰেডি। বহুত গৰম আজি, যথেষ্ট গৰম, গতিকে তাৰ মাজতে বনাই চেষ্টা কৰি চালোঁ পনীৰ বাটাৰ মছলা। যদি আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এণ্ড হিট দ্য বেল আইকন। Thank you.